এইটো অঞ্চলত শান্ত অঞ্চলক অশান্ত কৰাৰ কোনো পৰিকল্পনা চলিছে নেকি কোনোবা এটা? মানে আমি সঁচাকৈ দুখিত কি যেটো ঘটনা হৈ গ'ল এজন নিৰী যুৱ যোৱাকালি কিছুমান দুষ্কৃতিৰ হাতত জীৱন যাব লগা হ'ল। অত্যন্ত ভাল ল'ৰা আছিলে, কম বয়সৰ ল'ৰা আছিলে, অতি দুখীয়া পৰিয়ালৰ এজন সন্তান আছিলে। তেখেতক লৈ ঘৰখনৰ বহুত আশা আছিলে, কিন্তু যি দুষ্কৃতিকাৰী যিটো কালি ঘটনাটো কৰিলে এইটো অতিকৈ দুখজনক ঘটনা সকলে কৰিলে। তো বিশেষকৈ আমি এতিয়া কিছু মাহৰ পৰা কিছুমান অঞ্চলত তেনেকুৱা চুৰ ডকাইত লুটিঙৰ কেছবিলাক শুনি পাই আছোঁ। আৰক্ষীৰ তৰফৰ পৰা যথেষ্ট সক্ৰিয়ভাৱে এইটো দমন কৰাৰ কাৰণে কাম কৰি আছে। আৰু যোৱাকালি যিটো বেলেগ এটা ঘটনা হৈ গ'ল, য'ত এনকাউণ্টাৰ হৈ গ'ল, দুটাকৈ মানে তেনেকুৱা ব্যক্তি নিহত হোৱা বুলি শুনিছোঁ। তো এই গোটেই প্ৰক্ৰিয়াটোত আজিৰ সময়ত যিটো শক্তিয়ে কাম কৰি আছে, এই শক্তিটো আমি চিনাকি হোৱাৰ দৰকাৰ আছে। আমাৰ অঞ্চলত দীৰ্ঘদিন ধৰি অস্ত্ৰ শস্ত্ৰৰ জনজননীৰ কথা আমি শুনি আছিলোঁ, আৰু উগ্ৰপন্থী বা সশস্ত্ৰ সংগ্ৰামী সংগঠনবিলাকে মূল খুঁটিত অহাৰ পিছত যথেষ্ট শান্তিত আছিলে। কিন্তু শেহতীয়াভাৱে কিছুমান তেনেকুৱাই অলপ দুষ্কৃতি মাইণ্ডছেটৰ কিছুমান যুৱকসকলে সমাজখন অস্থিৰ কৰাৰ কাৰণে কিছুমান কাম কৰি আছে, আৰু সেইটোৰ কাৰণে আমি সঘনে আলোচনা কৰি আছোঁ, আৰু আৰক্ষীয়ে সক্ৰিয়ভাৱে কাম কৰি আছে। আমি কোনো কাৰণত বড়োলেণ্ড অঞ্চলত আমাৰ কোনো এজন ব্যক্তিয়ে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতা যিটো হৈছে এইটো কোনো কাৰণত সহ্য কৰিব নোৱাৰে। সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে, আৰু তেনেকুৱা দুষ্কৃতিসকলৰ লগত আপোচ কৰাৰো কোনো কথা নাই। তো সেইকাৰণে আমি অসমৰ উচ্চ আৰক্ষী বিষয়াসকলৰ লগত কথা পাতিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ৰাতিপুৱা আমি জনাই দিছোঁ যে আমাৰ 5খন ডিষ্ট্ৰিক্টৰ পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত কাম কৰি আছে। মই আশা কৰিছোঁ যে যিবিলাক দুষ্কৃতিকাৰীবিলাকে এইবিলাক কামবিলাক কৰিবলৈ আজি সাহস কৰিছে, এইবিলাক অতি শীঘ্ৰে দমন কৰা হ'ব। অশান্ত কৰাৰ মূল ষড়যন্ত্ৰ আঁৰত কি আছে? চব ষড়যন্ত্ৰ বুলি ডাঙৰ একো তেনেকুৱা মানে এনেকুৱা আমি ক'ব নোৱাৰোঁ, কিন্তু কিছুমান যুৱ আছে যিসকলে আজি সেইসকলক আপুনি কোনো কেটেগৰীত থ'ব নোৱাৰে। তেখেতসকলক আপুনি নিবনুৱা বুলি ক'ব নোৱাৰে, তেখেতসকলক আপুনি বেলেগ কিবা এটা কেটেগৰীও কৰিব নোৱাৰে। কিন্তু এইটো দীঘলীয়া যিটো বিভিন্ন অস্ত্ৰ শস্ত্ৰৰ প্ৰেক্টিছবিলাক যি অঞ্চলত হয়, তাত কিছুমান তেনেকুৱা এটা ডেভেলপমেণ্টো থাকে। তো সেইকাৰণে মই কোনোবা প্ৰাক্তন ইয়াত মানে অস্ত্ৰধাৰী আছে এইটোও মই ক'ব বিচৰা নাই, কিন্তু এটা বাই প্ৰডাক্ট যিটো আছে, সেইটো অস্ত্ৰৰ যিটো এটা ইম্পেক্ট যিটো আছিলে সেইটো আজিলৈকে শেষ হৈ যোৱা নাই। তো সেইকাৰণে মাজে মাজে আপোনালোকে দেখিছে মৰাণ অস্ত্ৰ উদ্ধাৰ হয়, কিবা হয়। তো সেইকাৰণে দীঘলীয়া এটা ইয়াত কাম কৰিব লগা আছে। একফালেদি সমাজে সজাগ হ'ব লাগিব, সামাজিকভাৱে আমি ষ্ট্ৰং হ'ব লাগিব, যে আমাৰ সমাজত যাতে কোনো এণ্টি ছ'চিয়েল এলিমেণ্ট, কোনো দুষ্কৃতিয়ে স্থান ল'ব নোৱাৰে। এইটো এক। ছেকেণ্ড হ'ল আৰক্ষী প্ৰশাসনে ইয়াত এনি টাইম সেইটো ছাৰ্ভিলেঞ্চত ৰাখিব লাগিব, আৰু ষ্ট্ৰংলি ইয়াত একশ্যনটো ল'ব লাগিব। কঠোৰ হাতেৰে দমন কৰাৰ পৰিৱেশ ইয়াত কোনো আপোচ কৰাৰ কথাই নাই। এটা সময়ত যোৱা 30-40টা বছৰ আমাৰ তাত বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ কাৰণে অস্থিৰতা আমি ফেচ কৰিছোঁ। তাত আমাৰ বহুত জেনেৰেশ্যন গেপ হৈ গৈছে, আমাৰ উন্নয়নটো স্থবিৰ হৈ গৈছে। চ' এতিয়া মানে শান্তি অহাৰ কাৰণে চবেই কোনোবা ব্যৱসায় কৰিবলৈ, কোনোবাই খেতি বাতি কৰিবলৈ, কোনোবাই মানে নিজৰ কাম বুলি কৰিবলৈ আগবাঢ়ি আহিছে। আৰু এনেকুৱা সময়ত যিসকলে এই গ্ৰাম্য অঞ্চলৰ পৰিৱেশবিলাক নষ্ট কৰিবলৈ আগুৱাই আহিছে, সেইসকলক যেনেকৈ নহওক ধৰণে দমন কৰিব লাগিব। এটা প্ৰশ্ন আছে যে যিহেতু চিৰাঙত যিটো